নমস্কাৰ আপোনালোক সকললৈ স্বাগতম জনাইছো আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সায়েন্সৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো আপোনালোকে মক টেষ্ট হিচাপত লৈ কিমানটা শুদ্ধ কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো 1 নম্বৰত দিয়া আছে 52 গ্ৰহ বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি প্লুটক 52 গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন সিএনজিৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ B compressed natural gas CNG full form শুদ্ধ answer option number B next question বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি অপচন চাৰিটা দিয়া আছে ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি হাইগ্ৰোমিটাৰ বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম নেক্সট কোৱেশ্চন যে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন যে গাখীৰত থকা কাৰ্বোহাইড্ৰেট বিধৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি ল্যাকটোজ নেক্সট কোৱেশ্চন চৰাইৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানক কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি অৰ্নিথলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন মাছক লৈ অধ্যয়ন কৰা বিজ্ঞানৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি ইকটালজি নেক্সট কোৱেশ্চন শব্দৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি অডিওমিটাৰ শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ নেক্সট কোৱেশ্চন বায়ুত কিমান পৰিমাণৰ অক্সিজেন থাকে ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ 21% অক্সিজেন থাকে আৰু 78% নাইট্ৰজেন থাকে নেক্সট কোৱেশ্চন তেজত ৰক্তকণিকাৰ পৰিমাণ কিমান থাকে ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি 45% থাকে নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত নৈখন হ'ল যমুনা কাবেৰী চেহনাব গংগা ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি গংগা নেক্সট কোৱেশ্চন কোনবিধ ভিটামিনৰ অভাৱত বেৰবেৰি ৰোগ হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ B1 ৰ অভাৱত বেৰবেৰি ৰোগ হয় নেক্সট নেমু টেঙাত থকা এচিডটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি সাইট্ৰিক এসিড নেমু টেঙাত থকা এসিডৰ নাম নেক্সট কোৱেশ্চন এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ হৃদয় স্পন্দন প্ৰতি মিনিটত কিমান বাৰ কৰে ইয়াৰ উত্তৰটো অপচন নম্বৰ বি 70 ৰ পৰা 80 বাৰ কৰে নেক্সট কোৱেশ্চন পোহৰৰ দ্ৰুতি সৰ্বাধিক ক'ত হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি হীৰাত পোহৰৰ দ্ৰুতি সৰ্বাধিক হয় নেক্সট কোৱেশ্চন তলৰ কোনবিধ ৰোগ বেক্টেৰিয়াৰ দ্বাৰা নহয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি বসন্ত ৰোগ বেক্টেৰিয়াৰ দ্বাৰা নহয় নেক্সট কোৱেশ্চন এইডছ ৰোগৰ কাৰক কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি ভাইৰাছ হ'ল এইডছ ৰোগৰ কাৰক নেক্সট কোৱেশ্চন দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটো কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি হিষ্টলজিক দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোৰ নাম নেক্সট কোৱেশ্চন ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ সিসমোগ্ৰাফ ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰ নেক্সট কোৱেশ্চন কোলাহল জোখা এককটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি ডেসিবেল হ'ল কোলাহল জোখা এককটোৰ নাম এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ এগেইন